হাই ভিডিঅ' ফ্ৰেণ্ডছ বৰ্তমান এতিয়া পোনপ্ৰথমে আহিলোঁ তিয়া জলকীয়া গছৰ সন্মুখলৈ তিয়া জলকীয়া লগতে খাবলৈ গৈছোঁ বহুত হাই ভিডিঅ' ৱেলকাম বেক মাই ইউটিউব চেনেল টু নিউ ব্লগলৈ স্বাগতম জনাইছোঁ। ঠাণ্ডা দেখি গম পাইছে চাগে ভিডিঅ'টো ফ্ৰেণ্ডছ বৰ্তমান এতিয়া পোনপ্ৰথমে আহিলোঁ তিয়া জলকীয়া গছৰ সন্মুখলৈ তিয়া জলকীয়া লগতে খাবলৈ গৈছোঁ ভোট জলকীয়া চাই থাকক। আৰম্ভ কৰিছে এতিয়া ভোট জলকীয়া গছ দেখাবলৈ। এতিয়া ভোট জলকীয়া গছ দেখিছে, ভোট জলকীয়া লাগি আছে, তাৰপিছত এজোপাটো লাগি আছে, এজোপাটো কিবা পক্ষী মৰি গৈছে, কিবা হৈছে নে বেমাৰ হৈছে নেকি জানো। আপোনালোকে জানে যদি এইটো কমেণ্ট কৰি জনাব। দেখিছে জলকীয়া সৰি গৈছে, লেলি গৈছে, তো গৰমৰ কাৰণে হৈছে নে কি কাৰণে হৈছে জানো, তেতিয়া হ'ব পাৰে। জলকীয়া এইটো সৰি গ'ল, নাজানো এইটো কেলে সৰি গ'ল। জলকীয়াটো অলপ অলপ আধা কেঁচা হৈছে, পকিছে। যদি আপোনালোকে ইয়াৰ উপকাৰটো জানে যদি জনাব, কিয় সৰি গৈছে লেলি পেলাই জলকীয়াটো এনেকুৱা অৱস্থা হৈছে, তো কমেণ্টত জনাব। দেখিছে লাগিবলৈ ষ্টাৰ্ট কৰিছে। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো যদি ভাল পায় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।